তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল আৰু আপোনালোকৰ আশীৰ্বাদতে মোৰো ভাল। গতিকে বন্ধুসকল, আজি বেছিকৈ আলবাল বলকে নাথাকে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আমাৰ আটাইতকৈ সৰু চেনেল মিষ্টাৰ দা। বন্ধুসকল, আজি আমি আকৌ কথা পাতিম বৰ্তমান আমাৰ টিকটকৰ বিতৰ্কৰ মাজত সোমাই থকা প্ৰিন্স হাজৰিকাৰ ওপৰত। গতিকে বন্ধুসকল, বেছিকৈ পলম নকৰি বলকচোন আৰম্ভ কৰোঁ আজিৰ সভাখন। বন্ধুসকল, আজি দুদিন আগতে মই এটা ভিডিঅ' বনাইছিলোঁ, যিটো ভিডিঅ'ত মই প্ৰিন্স হাজৰিকাক ৰোষ্ট কৰিছিলোঁ এটা ভইচ ৰেকৰ্ডৰ বাবে। আৰু সেইটো ভইচ ৰেকৰ্ডটো মই ৰোষ্ট কৰিবলৈ পাইছিলোঁ আৰু সেইবাবে ৰোষ্ট কৰিছিলোঁ, কিয়নো সেইজনে মানে প্ৰিন্স হাজৰিকাই মইতো অশ্লীল মাত ব্যৱহাৰ কৰিছিলে সেইটো ভিডিঅ'ত। কিন্তু বন্ধুসকল, আজি ভিডিঅ'ত এটা সম্পূৰ্ণ ওলোটা ভিডিঅ' হ'ব। মই আজি প্ৰিন্স হাজৰিকাক ৰোষ্ট নকৰোঁ, আজি মই ৰোষ্ট কৰিম সেইসকল মহাপণ্ডিত, যিসকল মহাপণ্ডিতৰ ৰিজাল্টৰ বাবে প্ৰিন্স হাজৰিকাক সম্পূৰ্ণভাৱে ট্ৰল কৰি আছে এটা ৰিজাল্টক লৈ। গতিকে বন্ধুসকল, বেছিকৈ পলম নকৰি সেইকেইজন মহাপণ্ডিতৰ দুটামান ভিডিঅ' চাই ল'ব। গতিকে বলকচোন আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। ভঙা চাইকেল ভঙা বেল ও প্ৰিন্স দা তুমি মেট্ৰিক ফেল ঐ মেট্ৰিক ফেলৰ কাৰণ আছিল ঐ তোমাৰ হেনো টিকটক আছিল। ভঙা চাইকেল ভঙা বেল ও প্ৰিন্স দা তুমি মেট্ৰিক ফেল ঐ মেট্ৰিক ফেলৰ কাৰণ আছিল ঐ তোমাৰ হেনো টিকটক আছিল। হয় বন্ধুসকল, এইকেইজনে হৈছে তাৰে দুজনমান অন্যতম ব্যক্তি, যিকেইজন ব্যক্তিয়ে প্ৰিন্স হাজৰিকাৰ ৰিজাল্টক লৈ ইমানকে ট্ৰল কৰি আছে। কিন্তু বন্ধুসকল, মই এটা কথা বুজি পোৱা নাই, কি প্ৰথমবাৰ প্ৰিন্স হাজৰিকাই মেট্ৰিক দিছিল নেকি, নে প্ৰথমবাৰ প্ৰিন্স হাজৰিকাই অসমৰ পৰা ফেইল কৰিছিল মেট্ৰিক পৰীক্ষা? মেট্ৰিক ফেইল কৰিছে, কোনো ডাঙৰ কাম কৰা নাই এনেকে ট্ৰল দি থাকিবলৈ। মই এইটো কথা বুজি নাপাম। আৰু অসমৰ মানুহবিলাকৰ এইটোৱে নেকি মানসিকতাটো কম হৈ আছে, যে এজন ল'ৰাই এটা ভাল কাম বা এটা ভাল কাম যেতিয়া কৰে তেতিয়া তাত ট্ৰল নিদিয়ে, যেতিয়া এটা বেয়া কাম কৰে বা এটা যেতিয়া বেয়া ৰিজাল্ট বা বেয়া কিছুমান এটা অৰ্থ ওলায় সেইটো বহুত ট্ৰল দি থাকে। কি নেকি আমাৰ অসমৰ মানুহবিলাকৰ মন, আমাৰ অসমৰ মানুহবিলাকৰ মগজত নেকি বস্তু আছে? কিন্তু বন্ধুসকল, ট্ৰল দিয়ক, তাত মই ক'বলৈ নাযাওঁ, মিছ বনাওক, তাতো মই ক'বলৈ নাযাওঁ, কিন্তু ভালভাৱে বনাব লাগে। এনেকে এজন ল'ৰা সম্পূৰ্ণভাৱে মানসিক কষ্ট দিয়াটো আৰু অধিকাৰ নাই। আৰু এবাৰ মেট্ৰিক ফেইল কৰক বা কি ফেইল কৰক, আল ফেইল কৰক, বাল ফেইল কৰক, তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু এজন ল'ৰাক ইমানকৈ কামুৰি থকাটো ভাল কথা নহয়, এইটো মোৰ পিনৰ পৰা কৈছোঁ ভাই। তেওঁ সম্পূৰ্ণভাৱে ভাঙি পৰিছে, তাক লৈ মই আপোনালোকক এইটো অনুৰোধ কৰিছোঁ যে এই ট্ৰল কৰাটো বন্ধ কৰক। কিয় ট্ৰল কৰি আছে? বা মেট্ৰিক দিছে, অহা বছৰ আগৰ দিব, এই ডাঙৰ কথা নহয় যে মেট্ৰিক ফেইল কৰাৰ বাবে তেওঁ ইমান ট্ৰল দিব লাগে। মেট্ৰিক পৰীক্ষাটো বছৰে বছৰে আহি থাকিব, কিন্তু মানুহৰ জীৱনটো অকল এবাৰেই আহিব। আৰু এবাৰটো যদি আমি তেওঁৰ মনটো যদি ভাঙি দিওঁ, তেওঁ অহা বছৰ কেনেকৈ মেট্ৰিক দিব, কেনেকৈ তেওঁ অহা বছৰ উৎসাহ পাব যে মোক অসম মানুহবোৰে মৰম দিব, মৰম ভালকৈ চিনাই দিব। কিন্তু আপোনালোকে কি কৰি আছে, তাক এটা ৰিজাল্টৰ বাবে এনেকৈ ট্ৰল কৰি আছে, সেইটো ভাল কথা হোৱা নাই, সেইটো মোৰ পিনৰ পৰা কৈছোঁ। আৰু বহুতো মানুহ যিসকলে তেওঁ ভাল পায়, তেওঁক সকলোৱে কৈছে যে ট্ৰল কৰাটো বন্ধ কৰক। আনকি তেওঁ ঘৰৰ মানুহক কৈছে, তেওঁ দাদাকো কৈছে, মানে ককায়েকেও কৈছে যে এই ট্ৰল কৰাটো বন্ধ কৰক। কিন্তু আপোনালোকে কিয় ট্ৰল কৰাটো বন্ধ কৰা নাই, সেইটো কথা মই বুজি পোৱা নাই। এতিয়া দুজন মানে মোৰ ওপৰত এটা ভিডিঅ' বনাব যে মিষ্টাৰ দাস তুমি কিয় আমাৰ মাজত সোমাইছো। মই এইটো কাৰণে তোমালোকৰ মাজত সোমাইছো, কিয়নো প্ৰিন্স এটা মোতকৈ সৰু ল'ৰা হয়, কিয়নো সি এইবছৰ মেট্ৰিক দিছে। কিন্তু মই এইবাবে তাৰ মাজত সোমাইছো যে এজন মেট্ৰিক দিয়া 16 বছৰীয়া ল'ৰাক এনেকৈ ট্ৰল কৰি থকাটো ভাল কথা নহয়। যদি সেইটো তোমাৰ ভাইটি হ'ল বা সেইটো যদি তোমাৰ দাদা হ'ল, তেতিয়া কেনে পালা হয় যে এজন মেট্ৰিক ফেইল কৰিছিল বুলি তুমি ইমান ট্ৰল কৰি আছা? গতিকে কথাবোৰ অকণ ভাবি মেলি ভিডিঅ' বনাব, ট্ৰল কৰিব, মিছবোৰ বনাব, তাত মই ক'বলগীয়া নাযায়। গতিকে বন্ধুসকল, মই এইকেইটা কথাকে ক'লো, বিশেষকৈ কৈও একো লাভ নাই, কাৰণ ইহঁতৰ মগজত কোনো মাল বোলা বস্তু নাই। যদি অকণমান হ'লেও মাল বোলা বস্তু থাকিলে হয়, এনেকুৱা কিছুমান কাম নকৰিলে হয়। গতিকে বন্ধুসকল, এই আছিল আজিৰ ভিডিঅ'টো। যদি এই ভিডিঅ' চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষত থকা ঘণ্টা বাটন দবাবলৈ একেবাৰে নাপাহৰিব। গতিকে বন্ধুসকল, আজিলৈ এৰিলোঁ, ধন্যবাদ, জয় আই অসম। 1 মিনিট যোৱাৰ আগতে এটা আচৰিত টিকটক ভিডিঅ' চাই লওঁ নে কি কোৱা? আমি দুখীয়া ঘৰৰ ছোৱালী, বেকা বেকি চুলি, ষ্টেট কৰিব টকা নাই, এনেকে থাকিম আমি।